বন্ধু বান্ধৱীসকল, মোৰ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই সুন্দৰ ফুলৰ ডিজাইনৰ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ পোনপ্ৰথমে চাব পাৰে। তেনেহ'লে আহকচোন এতিয়া ভিডিঅ'টোলৈ আগবাঢ়োঁ। প্ৰথমে মই এই গাঁঠিটো দি ল'ম। এতিয়া এনেদৰে কৰিব লাগিব। এনেকৈ মই অলপ ইমানখিনি কৰি ল'ম। এতিয়া মই ইমানখিনি কৰি ল'লোঁ। এতিয়া মই ইয়াত বেজীটো সোমোৱাই ল'ম। এনেকৈ চিলাব লাগিব। এনেকৈ মই গোটেইখিনি চিলাই ল'ম। এতিয়া মোৰ এইখিনি গোটেইখিনি চিলাই হৈ গ'ল। এতিয়া মই গাঁঠিটো দিম। এতিয়া মই এইখিনি গোটেইখিনি উলিয়াই ল'ম। এইখিনি মই এতিয়া এইখিনি গোটেইখিনি চিলাই ল'ম। এইখিনি
এনেকৈ মই 3টা মণি দি এনেকৈ চিলাই ল'ম। ফুলটো মোৰ সম্পূৰ্ণ হৈ গ'ল। আজিলৈ ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ সকলো সুস্থ থাকক আৰু ভালে থাকক।